নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আছো। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে লং জাম্পৰ ওপৰত। আপোনালোকে লং জাম্পত কিছুমানে ভুল কৰে, মানে কি ভুল কৰে আজি সকলো ভিডিঅ'টোৰ দ্বাৰা বুজাই দিম। আৰু আপোনালোকে যদি এতিয়া এক্সিলেণ্ট মাৰি আছে, তেতিয়া আপুনি যদি ইণ্টাৰভিউ যদি এইকেইটা ভুল কৰে, আপোনালোকৰ এক্সিলেণ্ট মাৰ্ক আপোনালোকে কেতিয়াও নাপায়। সেইকাৰণে এইকেইটা এতিয়া ইণ্টাৰভিউ নোহোৱাৰ আগত আপোনালোকে ভুলকেইটা শুধৰাই লওক, ঠিক আছে। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। बुरा मत मानना मेरे पागल। उगते हुए सूर्य का चित्र लगाने से या दौड़ते हुए घोड़ों का फोटो रखने से जिंदगी में कभी सफलता नहीं आती है। जिंदगी में सफल होना है तो सूर्य के पहले जगना पड़ेगा, घोड़ों से ज्यादा तेज दौड़ना पड़ेगा, तभी जिंदगी में सफलता। हमार प्रथम भूलটো হৈছে আমি কি কৰোঁ, আমাৰ স্টেপ নিমিলে। আমাৰ বহুত ল'ৰা ছোৱালী মানে স্টেপ নিমিলে। যেতিয়া দৌৰি আহোঁ আমি, যেতিয়া ইণ্টাৰভিউত 30-40 মিটাৰ পৰা যেতিয়া আমি দৌৰি মানে তাৰ পৰা লং জাম্প কৰিবলৈ যেতিয়া দৌৰি আহিম, তেতিয়া যদি আপোনালোকে যদি কেনেবাকৈ যদি ভৰি ষ্টেপ নিমিলে, আপুনি পাৰ হৈ নিদিব। আপুনি এই চিনডাল যদি পাৰ হৈ দিয়ে আপোনাক কাউণ্ট কৰিব। গতিকে 3বাৰ চান্সৰ এবাৰ গ'লগৈ। সেইকাৰণে আপোনালোকে দৌৰি আহিলে যদি ভৰি ষ্টেপ নিমিলে ইমানো ৰখি যাব, নহ'লে আপোনালোকে ছাইডেদি যাবগৈ। ছাইডেদি গ'লেগৈ আপোনালোকক কাউণ্ট নকৰে। গতিকে আকৌ এবাৰ চান্স পাব। গতিকে সেই চান্সটো আপোনালোকে কেতিয়াও নেহেৰাব আৰু এইটো ভুল কেতিয়াও নকৰিব, ঠিক আছে। আমাৰ লগৰকেইটা আমাৰ ইণ্টাৰভিউত মানে এনেকুৱা কৰিছিলে, যিবোৰে মানে এনেকৈ পাৰ হৈ গৈছে সিহঁতক মানে আকৌ চান্স দিয়া নাই। গতিকে যোনবোৰে মানে কিছুমানে ৰখি দিছে, ময়ো ৰখি দিছিলোঁ, মানে এবাৰ ভৰি ষ্টেপ নিমিলিছিলে ৰখি দিলোঁ, আকৌ এবাৰ চান্স দিছে। গতিকে আপোনালোকে এইটো চান্স লওক। মানে যদি আপোনালোকৰ নিমিলে, ঠিক আছে, যদি মিলে আপোনালোকে মাৰি দিব, যদি নিমিলে আপোনালোকে ৰখি দিব আৰু এইটো ভুল নকৰিব, মানে আপোনালোকে পাৰ নহ'ব, ঠিক আছে। আমাৰ এতিয়া প্ৰথম ভুলটো হৈ গ'ল। আমাৰ 2 নম্বৰ ভুলটো হৈছে যেতিয়া আমি জাম্প কৰিম, আপোনালোকক দেখাই দিছোঁ। যেতিয়া আমি ইয়াৰ পৰা জাম্প কৰিম তেতিয়া কি কৰিব, আপোনালোকৰ এই ভৰিটো মানে অকণমান যদি এনেকৈ আগবাঢ়ি যায় আপোনালোকক কি ফাউল দিব। সেয়া তেতিয়া তক্তা থাকে, নহ'লে মানে চূণ দিয়া থাকিব আৰু আগফালে এনেকৈ ৰঙা বালি দি দিয়ে, সমান কৰি দিয়ে। তেতিয়া আপোনালোকে ওলাই যায় মানে তাত। আপোনালোকে যদি এনেকৈ মানুহটো যদি গছকি দিয়ে, অকণমান আগবঢ়াই মাৰিলেও আপোনালোকৰ সেয়াত ওলাই যাব। গতিকে এইটো ফাউল নকৰিব, ঠিক আছে। অকণমানো পাৰ নহ'ব। আপোনালোকে যিমান পাৰে সিমানৰ পৰা জঁপিয়াব, বৰ বেছি পিছৰ পৰা জঁপিয়াব নালাগে। আমাৰ 3 নম্বৰ ভুলটো হৈছে লেণ্ডিং। আমি লেণ্ডিং কেনেকৈ দিব লাগে, কিছুমানে লেণ্ডিং কৰোঁতে মানে ভুল কৰে। যেতিয়া আপোনালোকে জাম্প কৰি মানে লেণ্ডিং কৰিব, তেতিয়া আপোনালোকে আগলৈ যাব, মানে পাছলৈ নাহিব। পাছলৈ এনেকৈ কিছুমানে হাত দি দিয়ে, এনেকৈ আপোনালোকে এনেকৈ হাত দি দিলে আপোনাৰ তাৰ পৰা মানে মেজাৰমেণ্ট নহ'লে কিমান হয় সিমানেই হ'ব। আপুনি ইয়াত পৰি একো লাভ নহ'ব, ঠিক আছে। আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকে হাতখন মানে বহুতে পিছত দি দিয়ে, এনেকৈ দি দিয়ে। এইটো কেতিয়াও নকৰিব, ঠিক আছে। যেতিয়া যিমান পাৰে আগলৈ যাব আৰু আগলৈ দি প্ৰেক্টিচ এনেকৈ কৰক। আমাৰ 4 নম্বৰ ভুলটো হৈছে, আপোনালোকৰ 4 নম্বৰ ভুলটো দেখাই দিছোঁ কি কৰে। মানে 4 নম্বৰ ভুলটো আপোনালোকে লেণ্ডিং কৰি, আপোনালোকে জাম্প কৰি লেণ্ডিং কৰি ঠিকেই থাকে, কিছুমান মানে ঠিকেই আগফালে থাকে, এনেকৈ আগলৈ থাকে, কিন্তু আপুনি ভুলটো কি কৰে, পাছলৈ এনেকৈ কৰি আহিব আপুনি যদি তাৰ পৰা যদি জোখোতে যদি এনেকৈ যায়গৈ, আপুনি যদি উঠি যদি এনেকৈ কৰি যাবগৈ হয়, আপোনালোকৰ কাৰণ আপুনি যদি ইয়ালৈকে আহে আপোনাৰ ইমানৰ পৰাই ফিটা মৰা হ'ব। আপোনালোকৰ মানে ইমানটো কিমান মাৰিলে সিমানেই জুখিব, ঠিক আছে। সেইকাৰণে আপোনালোকে লেণ্ডিং কৰি সদায় আগলৈ যাব, আগৰ পৰা ছাইডত এনেকৈ আহি যাব, তেতিয়া আপোনালোকৰ প্ৰব্লেম নাই। গতিকে সেইটো ভুল নকৰিব, ঠিক আছে। আমাৰ এতিয়া 5 নম্বৰ ভুলটো কি কৰে, আপোনালোকৰ লষ্ট হয়। মানে আপোনালোকে কি কৰে, দূৰৰ পৰা জাম্প কৰে। এইডাল চিনডাল দেখিছোঁ, চিনডালৰ পৰা নকৰে। আপোনালোকে ইমান মানৰ পৰা কিছুমানে মানে চিন ক্ৰছ হ'ব বুলি জাম্প কৰে। ইমানৰ পৰা কৰিলে কি হ'ব, আপোনালোকৰ নিজৰে লছ হয়। আপোনালোকে ধৰি লৈছোঁ 70 ফুট যদি মাৰি আছে, আপোনালোকে যদি ইয়াৰ পৰা জাম্প কৰে কিন্তু 1 ফুট কমি গ'ল আপোনালোকৰ। সেইকাৰণে আপোনালোকে চিনডালৰ পৰা জাম্প কৰিব, ঠিক আছে। আপোনালোকে এইটো ভুল নকৰিব। আপোনালোকৰ এইটো যদি ভুল কৰে আপোনালোকৰ নিজৰে লছ। 1 ফুট কমি গ'লে আপোনালোকৰ মানে কি হ'ল, এক পইণ্টৰ কাৰণে আপোনালোকৰ নাম নাহে। সেইকাৰণে 1 পইণ্টটো আপোনালোকে হেৰুৱাব নিবিচাৰিব, মানে কিছুমান নিজৰ ভুলৰ কাৰণে। আপোনালোকে যদি পাৰেই তেন্তে আপোনালোকে ইয়াৰ পৰা মাৰক, ইয়াৰ পৰা কেলৈ মানে মাৰ্কটো কমাব লাগে, ঠিক আছে। আপোনালোকে এইটো ভুল নকৰিব। আমাৰ 6 নম্বৰ কথাটো হৈছে এনাৰ্জি ড্ৰিংক। আপোনালোকে যেতিয়া ৰানিং কৰি শেষ হ'ব তেতিয়া আপোনালোকে ORS বা কিবা এটা খাই ল'ব। মানে কি হ'ল, যেতিয়া আমি ৰানিং কৰোঁতে আমাৰ যিমান গাত পাৱাৰ আছে পূৰা যি জান লগাই পিনে আমি দৌৰোঁ। আমি ইমানখিনি মানে কষ্ট কৰাৰ পিছত আমাৰ গাত অলপ মানে পাৱাৰটো কম থাকে আৰু বেছি টাইম নিদিয়ে। আপোনালোকক ৰানিং কৰাই লং জাম্প কৰাবলৈ লৈ যায়। গতিকে কিবা এটা খাই ল'ব, তেতিয়া গাত অলপ জোৰ পাব, আপোনালোকৰ ৰানিং মানে লং জাম্পটো ভাল হ'ব, ঠিক আছে। আমাৰ বহুতৰ তেনেকুৱা হয়, মানে ইয়াত প্ৰেক্টিচ কৰোঁতে ঠিকেই মাৰি থাকে, বাট মানে তাত ইণ্টাৰভিউত মানে পাৱাৰটো কমি যায়। মানে ভৰি পাৱাৰে বা কিবা এটা যদি খাই ল'ব পাৰে তেতিয়া মানে গাত অকণমান জোৰ আহিব ন। সেইকাৰণে আপোনালোকে বেগত কিবা এটা খাবলৈ লৈ যাব, ORS লৈ যাব পাৰে বা যিকোনো বস্তু কিবা মানে ক'ল্ড ড্ৰিংকছ লৈ যাব, ঠিক আছে।
বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। ছাবস্ক্ৰাইব কৰিবলৈ ক'লোঁ, দুবাৰ ক'লোঁ, আপোনালোকে বেয়া নাপাব, ঠিক আছে। আৰু আজিলৈ বাই তেন্তে, জয় আই অসম। जिन सपनों के लिए तूने सोना तक छोड़ दिया वो सपने तेरे झूठे तो नहीं हैं। थक गए तो क्या हुआ, हिम्मत के वो पंख अभी टूटे तो नहीं हैं। कि मानता हूँ चुनौतियाँ अपनी कर रही हद पार है, तू चलना, तेरी मंजिल को तेरा इंतजार है।